প্ৰতিষ্ঠাকৈ বঁটা লাভ কৰি সুনাম কঢ়িয়াই আনিছে বৰপেটা ৰোড ব্ৰাদাৰ্ছ ষ্টুডিঅ' নামৰ ডান্স স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে। বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ডান্স এণ্ড জুম্বা ব্ৰাদাৰ্ছ ষ্টুডিঅ'ৰ ছাত্ৰ-ছাত্ৰীসকলে গৌৰৱ কঢ়িয়াই আনিছে। বৰপেটা ৰোডস্থিত ডান্স স্কুলখন ছাত্ৰ-ছাত্ৰীৰ বঁটাসমূহ হাতত পাই উৎফুল্লিত প্ৰশিক্ষকসকল। উল্লেখ্য যে ব্ৰাদাৰ্ছ ষ্টুডিঅ'ৰ প্ৰশিক্ষণে বৰপেটা ৰোডত এক অন্যতম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰান্তৰ অভিভাৱকসকলে নিজৰ ল'ৰা-ছোৱালীসকলক লগত লৈ প্ৰতিদিনেই প্ৰশিক্ষণ দিয়াইছে ডান্স স্কুলখনত। এই স্কুলত বৰ্তমানো নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে। আপোনাৰ প্ৰয়োজনত যোগাযোগ কৰক 8638735264 নম্বৰত। এই ডান্স স্কুলখন আছে বৰপেটা ৰোড এয়াৰটেল অফিচৰ কাষত। প্ৰথম লগে মানে আমাৰ যিমান বৰপেটা ৰোডৰ আৰু যিমান আমাৰ বেলেগে যোনটো ভিডিঅ'টো চাই আছে আপোনালোক সকলোকে নমস্কাৰ। আমাৰ ইয়াতে মানে যিমান প্ৰাইজ আছে প্ৰাইজ পাইছে আমাৰ ষ্টুডেন্ট বিলাকে। আমাৰ ইয়াতে 3টা গ্ৰুপ আছিল আৰু 5টা বা 6টা আমাৰ সোলো ডান্সৰ কম্পিটিশনত জিতিছে। এটা আমাৰ সকলো ষ্টুডেন্ট হয় আৰু ইয়াতে বৰপেটাৰ যিমান ঠাইত যিমানে কম্পিটিশন হৈছে তাতে তেহেঁতে পাৰ্ট লৈছিল এণ্ড তেহেঁতে ভাল পুৰস্কাৰ পাইছে। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত বহুত কেটেগৰীত পাইছে। নাও আপোনাৰ এটা সৰ্বকতো পাইছে আৰু বেলেগ বেলেগ ঠাইত য'ত য'ত কম্পিটিশন হৈছে তেহেঁতে পাৰ্ট লৈছে। যেতিয়া আমাৰ কম্পিটিশনটো ৰেডি হয় মানে ষ্টাৰ্ট হয় তেতিয়া আমি সকলে যিমানে ষ্টুডেন্ট আছে আমি ৰেডি কৰোঁ। তাৰ ওপৰত ইয়াতে ক্লাছটো যোনটো ক্লাছৰ ট্ৰেইনিংটো থাকে তেহেঁতে মানে ক্লাছৰ যিমান ট্ৰেইনিঙৰ ভিডিঅ' বা ট্ৰেইনিঙৰ যোনটো ডান্স থাকে এইটো সদায় চলি থাকে। কিন্তু যেতিয়া আপোনাৰ কম্পিটিশনটো ধৰক আপোনাৰ 2 মাহৰ আগত মানে পিছত আছে তেনে আমি 2 মাহৰ আগতে ষ্টাৰ্ট কৰোঁ প্ৰিপাৰেচন। যেনে দুৰ্গা পূজা আহি আছে, কালী পূজা আহিছে, তাৰ 2 মাহৰ আগতে আমি প্ৰিপেয়াৰ কৰোঁ। বেলেগ বেলেগ ঠাইত গুৱাহাটীত বা বেলেগ বেলেগ ঠাইত যেনেকে বঙাইগাঁও হ'ল বা শিলিগুৰি হ'ল বা বেলেগ ঠাইত তেনে আমি 1 মাহৰ আগতে প্ৰিপেয়াৰ কৰোঁ। কিমানটা বঁটা ইমান পাবলৈ হৈছে আইডিয়া? কিমান মান হ'ব বঁটা লাভ কৰিছে? এইবাৰতো আমি 30ৰ ওপৰতে পাইছোঁ। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত আছে আমাৰ পুৰস্কাৰটো। আৰু হয়তো নেক্সট ইয়াৰ আমি আৰু বেছি পাম। আমি কষ্ট কৰিম, আমাৰ ষ্টুডেণ্টেও কষ্ট কৰিব পাৰিব নাই? আমি ইয়াতে ভাল ট্ৰেইনিং দিব খোজো। আমাৰ ইয়াতে প্ৰফেচনেলি ট্ৰেইনিংটো হয় আৰু ইয়াৰ পেৰেণ্টছ যোনটো আছে এইটো যিমানে আপুনি চাই আছে এইটো পেৰেণ্টছৰে মানে ছাপোৰ্টৰ কাৰণেই হৈছে। পেৰেণ্টছে যদি ছাপোৰ্ট নকৰে তেনে আমি এই যিমান ষ্টুডেণ্ট আছে এনেকে মানে প্ৰথম পুৰস্কাৰ বা দ্বিতীয় পুৰস্কাৰ বা তৃতীয় পুৰস্কাৰ এইটো পাব নোৱাৰে। চ' আমাৰ ইয়াতে যিমান আপুনি চাই আছে এইটো পেৰেণ্টছৰ বহুত ডাঙৰ হাত আছে।